নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই পিঁয়াজৰ পাতেৰে মাছৰ জোল বনাবলৈ লৈছোঁ। এয়া মই আদা, নহৰু আৰু বিলাহী পিচি লৈছোঁ। এয়া মই পিঁয়াজ দিছোঁ। এই পিঁয়াজখিনি পিঁয়াজৰ পাতৰ লগত থকা পিঁয়াজ। এয়া পাঁচফোৰণ অলপ দিছোঁ। এয়া আলু দিছোঁ। এয়া নিমখ, এয়া হালধি, এয়া চেনি, এয়া নিজে তৈয়াৰ কৰা মছলাবিধ দিছোঁ। এয়া জলকীয়া গুড়ি, এয়া পিঁয়াজৰ পাত। এনেদৰে অলপ সময় লৰোৱাৰ পাছত মই ঢাকি থৈ দিম। ঢাকি থোৱাৰ পাছত অলপ সময়ৰ পিছত মই এয়া বিলাহীৰ পেষ্ট দিছোঁ, বিলাহী আৰু আদা নহৰু পেষ্ট। এয়া মই ঢাকি থৈ দিছোঁ, জুই কমাই ৰাখিছোঁ। এনেদৰে মই লেৰেলাই তেল নেৰালৈকে ভাজি থাকিম। বহুত দেৰি ভাজিলে ভাল হয় খাবলৈ, সেয়েহে মই অলপ সময় লৈ বনাওঁ। এয়া বহুত দেৰি ভজাৰ পাছত, তেল নেৰালৈকে ভজাৰ পাছত এয়া মই মাছ আৰু ধনিয়া পাত দিছোঁ। এয়া মই গৰম পানী দিছোঁ। অলপ সময় লৰোৱাৰ পিছত মই এয়া ঢাকি দিম, জুই বঢ়াই দিম। আকৌ অলপ সময় পিছত মই এয়া লৰাইছোঁ। আকৌ ঢাকি দিছোঁ। অলপ সময় পিছত এয়া ডাঠ হৈ গৈছে, মানে ভালদৰে খাব পৰা হৈছে আৰু এতিয়া। আলুখিনিও মই ভাঙি দিছিলোঁ, তেতিয়া অলপ ডাঠ হৈ এয়া হৈ গ'ল। খাবলৈ কিন্তু বহুত সোৱাদ হয়। আপোনালোকেও এবাৰ বনাই চাব পাৰে। ধন্যবাদ।